না মই কাম দেব ভস্ম পাঠাইছো এই চিজগতত এনে কোনো মায়া শক্তি নাই যিয়ে মহাদেৱ পুহিব পাৰিব তেন্তে আমি কোনো প্ৰকাৰে এইটো কৰি আনো অপেক্ষা কৰে
কি কাণ্ড সফল বাৰু সান্দৰ খোৱা পালি তল অলপতে সন্তুষ্ট হোৱা প্ৰভুৱে পূজা পাতলে ভাগ কৰিলে যেনে তেনে এই চন্দ্ৰ বেগে পেটৰ ভাত পুঠি মোকলাই আছিল আজি তাৰো হিতাচন ভাগি প্ৰভুৱে লাজ গছ কাটি কৰি কেনেদৰে বাৰু পাছে পাছে ঘূৰি ফুৰিব লাগে গতিকে ধৰ্ম পালাও নাই হাতত কিছু নম্বৰো নাই গাত পিতা বাঘৰ চাল দিনে একেবাৰে দিগম্বতী হৈ পানে চলি আহা পানে চলি কৰি ঘূৰি ফুৰিছে একেবাৰে সাগৰ পাহাৰ একাকাৰ কৰি ঘূৰি ফুৰিছে প্ৰভু যেনে তেনে এই কাম ভাগৰ পৰা ঘূৰাব লাগে পূজাকে ভাগ কৰা